আজি অকণিহঁতলৈ মই আগবঢ়াইছোঁ এটা সাধু। সাধুটোৰ নাম হৈছে কুকুৰ নিছে আৰু ছাগলী পোৱালি। পৰ্বতৰ ওপৰৰ পৰা এটা নিজৰা তললৈ বৈ আহিছিল। এদিন এটা ছাগলী পোৱালি নিজৰাৰ নামনিত পানী খাই আছিল। ওপৰৰ ফালে এটা কুকুৰ নিচা বাঘে পানী খাবলৈ আহিছিল। পানী খাই উঠি কুকুৰ নিচাই দেখা পালে অলপ নামনিতে এটা নদকা ছাগলী পোৱালি। ছাগলী পোৱালিৰ মঙহৰ লোভত তাৰ জিভাৰ পানী সৰি পৰিবলৈ ধৰিলে। কিন্তু এতিয়া কি বুলিনো ছাগলী পোৱালিটো ধৰি খায়, এটাতো কাৰণ লাগিবই। ততালৈকে সি খঙতে জ্বলি পকি উঠি চকু পকাই সুধিলে, হেৰৌ দুষ্ট ছাগলী পোৱালি, তই কি সাহেৰে মই খাবলৈ ধৰা পানী ঘোলা কৰিলি? মোৰ কথা কৈছ নেকি ডাঙৰীয়া? এই বুলি পোৱালিটোৱে মূৰ তুলি চালে। কুকুৰ নিচা বাঘে দাঁত মুখ কামুৰি ক'লে, তোৰ কথা নকৈ কাৰ কথা ক'ম? নিজৰাৰ পাৰত তোৰ বাহিৰে আৰু কোন আছে অ'? ছাগলীয়ে ক'লে, মই দেখোন তলতহে আছোঁ। আপুনি আছে ওপৰত, পানীও উজনিৰ ফালে। পানী আপোনাৰ কাষৰ পৰাহে মোৰ কাষলৈ বৈ আহিছে। মইনো আপোনাৰ পানী কেনেকৈ ঘোলা কৰিলোঁ? বাৰু সেই কথা এৰি দিলোঁ। এবছৰ আগতে তই মোক গালি পাৰিছিলি যে মনত পৰিছেনে নাই? ছাগলীয়ে ক'লে, এবছৰ আগৰ কথা কৈছেনে? বাঘে ক'লে, এতিয়া একোকে নজনাই হলি। এবছৰৰ আগতে তই মোক গুৰুলা গালি পৰা নাছিলিনে? পিছে এবছৰ আগতে মই দেখোন উপজাই নাছিলোঁ। আপোনাকনো গালি পাৰিলোঁ কেনেকৈ? তই নহ'ব পাৰা, তোৰ বাপেৰে মোক গালি পাৰিছিল। বাপেৰে বা পুতেৰে মোৰ মনত সমান। তোক দেখিছোঁ মুখখন বাঢ়ি গৈছে। মোৰ মুখে মুখে উত্তৰ দিব পৰা হৈছা? এতিয়াই তোক মই ঠিক কৰিম। এই বুলি কুকুৰ নিচাই একেজাপে আহি ছাগলীৰ পোৱালিৰ ডিঙিত কামোৰ মাৰি ধৰিলে। দুৰ্বলীৰ ওপৰত জম হ'বলৈ এশ এটা বৰ কথাৰ অভাৱ নহয়। ধন্যবাদ।